হেল্ল' গাইজ, আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। তো মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো সকলোৱে যাতে বিহুটো ভালে কুশলে যাওক। তো এই দেখিব পাইছোঁ আমি নাৰিকল ভাজি আছোঁ নাৰিকলৰ বনাবৰ কাৰণে। ইয়াতো আছে নাৰিকল। তো এয়া তিল আৰু গুড় পিঠাৰ লগত দিবৰ কাৰণে, তিল পিঠা হেঁচা পিঠাৰ লগত বনাবৰ কাৰণে। তো এনেকৈ বনাই আছোঁ আৰু ৰেডি কৰি আছোঁ। আৰু আমি তেল দিয়া পিঠা বনালোঁ বাৰু অলৰেডি। তো এয়া আছে তেল দিয়া পিঠা দেখিব পাইছে, কালি বনালোঁ ৰাতি। তো এতিয়া হেঁচা পিঠা বনাম। এতিয়া চাই থাকক, তেল দিয়া পিঠা বনাইছে, পিঠা বনাই আছোঁ। তো বিহু বুলি আগতীয়াকৈ বনাবলৈ আৰম্ভ কৰিলোঁ। এয়া দেখিছে পিঠা বনাই আছোঁ। এইফালে কেৰাহীত দি থোৱা আছে পিঠা, লাহে ধীৰে বনাই আছোঁ আৰু। তো আপোনালোকৰ বিহু কেনেকুৱা চলিছে যা যোগাৰ এবাৰ কমেণ্ট কৰি জনাব। তো আমাৰ এনেকৈ লাহে লাহে বনাই আছোঁ আৰু অলপ অলপকৈ। তো এতিয়া তেল দিয়া পিঠা বনাইছোঁ, তাৰপিছত লাহে ধীৰে হেঁচা পিঠা বনাম আৰু দেখিব পাৰিছে। মই দেখুৱাম বাৰু। এয়া ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। তো ঘৰত যোৱা নাই বুলি ইয়াতে বনাইছোঁ আৰু কামৰ জেগাতে। তো এনেকৈ আমি বিহু পালন কৰিম কাইলৈ। এয়া চাই থাকক ভিডিঅ'টো। তো গাইজ দেখিছে আমি এতিয়া পিঠা বনাই আছোঁ, হেঁচা পিঠা। তো এয়া দেখিব পাইছে হেঁচা পিঠা বনালোঁ। তো তেল দিয়া পিঠা কালি বনালোঁ আৰু নাৰিকল লাডু বনাম আৰু অলপ পিছত ৰুকি থোৱা আছে নাৰিকল লাডু। এয়া পিঠা তিল আৰু গুড়। তো বনাই আছোঁ লাহে ধীৰে। দেখিছে গাইজ হেঁচা পিঠা বনাই আছোঁ। তো আপোনালোকে কি পিঠা বনাইছে আপডেটটো দিব এবাৰ। তো আমি বনাইছোঁ আৰু হেঁচা পিঠা আৰু তেল দিয়া পিঠা, আৰু অলপ পাছত নাৰিকল লাডু বনাম। চাই থাকক, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব। তো বাই বাই। তো গাইজ ফাইনেলি আৰু দেখিব পাইছে আমাৰ পিঠা বনাই হৈ গ'ল। এয়া দেখিছে পিঠা বনালোঁ। তো এয়া পিঠা হৈ গ'ল আৰু নাৰিকল লাডু বনাব আছে, নাৰিকল লাডু বনাম আৰু। তো আপোনালোকে কেনেকৈ ধৰণে বনাইছে বা কমেণ্ট কৰিবচোন বাৰু।